আজি আমি যাবলৈ ওলাইছোঁ চান্দুবি দিশে। আজি আমি নতুন পথেৰে চান্দুবিলৈ যাম। এই ৰাস্তাটো জাষ্ট নতুনকৈ বনাব আৰম্ভ কৰিছে। এই ৰাস্তাটো পকীকৰণ হ'ব। আপোনালোকে যদি আহিব বিচাৰে এই ৰাস্তাৰেও আপোনালোকে চান্দুবি যাব পাৰিব। আমি আজি চান্দুবি আপোনালোকক দেখাবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। আপোনালোকে চাই থাকক শেষলৈকে। আপোনালোকে দেখিবলৈ পাব চান্দুবিত এই ৰাস্তাৰে কোনটো মূৰলৈ যাব পাৰে। আপোনালোকে দেখি পাব এই ভিডিঅ'। এয়া দেখিছে আজি আমি চান্দুবি আহি পালোঁ। আমি নতুন ৰাস্তাৰে চান্দুবি আহিলোঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে এয়া চান্দুবিত কোনো নাও চলা নাই। চান্দুবি এতিয়া নিঃশব্দে শুই আছে। এতিয়া কোনো নাৱৰীয়াই নাও চলোৱা নাই, কোনো মাছমৰীয়াই মাছ মাৰিব পৰা নাই। কাৰণ যি 3 মাহ মাছ মৰা বন্ধ দিছে সেয়েহে কোনো নাও চলোৱা নাই আৰু লকডাউনৰ কাৰণে কোনো পৰ্যটক আহিব পৰা নাই। চান্দুবিত বনভোজ খাব আহিব পৰা নাই। ইয়াত দেখিছে কেনেকুৱা গছ গছনিও পাত পলাইছে, ধুনীয়া সেউজীয়া হৈ গৈছে। চাৰিও চাইড সেউজীয়া হৈ গৈছে। আপোনালোকে দেখিছে এয়া চান্দুবিৰ পানী কিমান ক্লিন হৈ গৈছে। আপোনালোকে আহিলে দেখা পাব। এতিয়া আপোনালোকে চাওক।